তো আজি আমি থযোগ পাঠটো উচ্চাৰণ কৰিম হা তো থযোগ পাঠটো মোৰ দৰে উচ্চাৰণ কৰি যাবা তোমালোকে মই যেনেদৰে উচ্চাৰণ কৰিম ঠিক তেনেদৰে উচ্চাৰণ কৰি যাবা হা আৰু তোমালোকক মই ভাঙি পাতি উচ্চাৰণ কৰাম কেনেদৰে ভাঙি পাতি উচ্চাৰণ কৰিম গতিকে তোমালোকেও ভাঙি পাতি মোৰ দৰে উচ্চাৰণ কৰিবা ঠিক আছে তো আঙুলি দি লোৱা সকলোৱে থযোগ তো থযোগ পাঠটো আমি কেনেকৈ আছে প্ৰথম ওপৰৰ শাৰীটোত চোৱা কেনেকৈ আছে থযোগটো ন যোগ থ ইয়াত এটা ব্ৰেকেটৰ ভিতৰত লিখি দিয়া আছে নয় থ বা নয় থন থ ইয়াত এইটো ভুল এইটো ৰূপ ভুল আমাৰ শুদ্ধ ৰূপটো হ'ল এইটো ৰূপ হা নয় থ এনেদৰে লিখিম আমি হা তো ইয়াত উচ্চাৰণটো নৈ থৈ নয় থন থ বা নৈ থৈ নকলেও হ'ব নয় থয় কলেও হ'ব নয় থন থ নৈ থৈ নয় থন থ বা নয় থয় নয় থন থ দুটাই শুদ্ধ যিয়ে যেনেদৰে উচ্চাৰণ কৰা ঠিক আছে তো আমি এনেদৰে উচ্চাৰণ কৰিম ন যোগ থ সমান সমান নয় থন থ কেনেকৈ কম নয় থন থ এই নয় থন্তটোক আমি নয় থ সহজে আমি উচ্চাৰণ কৰিবলৈ নয় থ উচ্চাৰণ কৰিলেও হ'ব ঠিক আছে আমি যদি এনেকে পঢ়ো তথাপিও হ'ব আৰু এবাৰ দেখাই দিওঁ ন যোগ থ সমান সমান নয় থ এনেকে উচ্চাৰণ কৰিলেও হ'ব হা বা নয় থন থ বা নয় থন থ এইটোৰ উচ্চাৰণ নয় থ বা নয় থন থ দুটাই শুদ্ধ ঠিক আছে এতিয়া কোৱা গ্ৰন্থ গৰফলা গ্ৰ নয় থ গ্ৰন্থ মন্থৰ মন্থৰটো আমি ভাগ কৰি উচ্চাৰণ কৰিম তোমালোকৰ সুবিধাৰ বাবে হা ভাগ কৰি উচ্চাৰণ কৰিবা যাতে শুদ্ধ উচ্চাৰণ হয় আমাৰ তো সেইটো কাৰণে ভাগ কৰি উচ্চাৰণ কৰি শিকাম ম যোগ ম নয় থ কি হয় মন্থ ম নয় থ মন্থ আৰু ৰ মন্থৰ এনেদৰে উচ্চাৰণ কৰিবা ঠিক আছে আমি ভাগ কৰি উচ্চাৰণ কৰি আছো তাৰপিছত আছে ৰদ ওকাৰে ৰো আৰু ম ৰোম নয় থ ৰোমন্থ আন্ন ৰোমন্থন ঠিক আছে তো এইটো কি উচ্চাৰণ হয় ৰোমন্থন আমি একেবাৰেও উচ্চাৰণ কৰিব পাৰো ৰদ ওকাৰে ৰো ম নয় থ আন্ন ৰোমন্থন কিন্তু আমি একেবাৰে উচ্চাৰণ নকৰিম আমি যেহেতু প্ৰথম শিকি আছো হয় নে নহয় আমাৰ শুদ্ধ উচ্চাৰণ প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হোৱাৰ বাবে আমি ভাগ কৰি উচ্চাৰণ কৰিম হ'ব তোমালোকে যেহেতু এতিয়া সৰু আছা সেইটো কাৰণে তো এতিয়া আমি তলৰ শাৰীটোত যাম তলৰ শাৰীটোত হাত দিয়া দন্তীয় হ যোগ থ ছয় থস্থ স্থিৰ দন্তীয় হয় থ হস্যইকাৰ স্থি আৰু ৰ স্থিৰ মুখস্থ মধস্যৌকাৰ মু আৰু খ কি হয় মুখ আমি ভাগ কৰি উচ্চাৰণ কৰিছো হয় না কি হয় মুখ আৰু ছয় থস্থ মুখস্থ তীৰ্থ স্থান এইটোও ভাগ কৰি উচ্চাৰণ কৰিম তৎ দীৰ্ঘইকাৰে তি থয় ৰেপ তীৰ্থ কি হয় তীৰ্থ স্থান দন্তীয় হয় থ আকাৰ স্থা আন্ন স্থান তীৰ্থ স্থান এতিয়া একেবাৰে উচ্চাৰণ কৰিম তৎ দীৰ্ঘইকাৰে তি থয় ৰেপ তীৰ্থ ছয় থ আকাৰ আৰু দন্তীয় ন তীৰ্থ স্থান ত যোগ থ সমান সমান তয় থ বা তয় থ দুই ধৰণে উচ্চাৰণ কৰিব পাৰো এইটো হা আমি শৰ্টকাট যেতিয়া উচ্চাৰণ কৰিম বা সহজে উচ্চাৰণ কৰিবলৈ তয় থ কলেও হ'ব হ্ৰস্বউ তয় থ আকাৰ উত্থা কি হয় উচ্চাৰণ উত্থা আন্ন কি হয় উত্থান একেলগে উত্থান আৰু এবাৰ কৰা হ্ৰস্বউ তয় থ আকাৰ উত্থা আৰু দন্তীয় ন উত্থান কপিত্থ ক পদস্বীকাৰে পি কপি কি উচ্চাৰণ হয় কপি তয় থ কপিত্থ
উত্থাপন হ্ৰস্ব উ তয় থ আকাৰ উত্থা প আৰু দন্তীয় ন উত্থাপন ঠিক আছে এতিয়া আমি একেলগে উচ্চাৰণ কৰিম উত্থাপনটো হ্ৰস্ব উ তয় থ আকাৰ উত্থা প ন উত্থাপন হৈছে এতিয়া আমি নেক্সট আমাৰ তলৰ তিনিটা আমাৰ যি শাৰী আছে এই তিনিটা শাৰী উচ্চাৰণ কৰিম আঙুলি দিবা ভালদৰে আঙুলি দি লোৱা যেতিয়া যিটো উচ্চাৰণ কৰিম সেইটো তোমালোকে আঙুলি দি যাবা হা প নয় থ আকাৰ পন্থা পদ আকাৰ পা নয় থ পান্থ অৱস্থা অ ৱাব ছয় থ আকাৰ অৱস্থা আস্থা আ ছয় থ আকাৰ আস্থা প্ৰস্থান পয়ৰফলা প্ৰ ছয় থ আকাৰ দন্তীয় ন প্ৰস্থান সংস্থাপন দন্তীয় হ আৰু অনুস্বৰ সং ছয় থ আকাৰ সংস্থা প আৰু দন্তীয় ন সংস্থাপন স্থূল ছয় থ দীৰ্ঘৌকাৰ স্থূ আল্ল স্থূল অস্থিৰ অ ছয় থ হস্যইকাৰ অস্থি আৰু ৰ অস্থিৰ অস্থাৱৰ অ ছয় থ আকাৰ অস্থা ৱাব আৰু ৰ অস্থাৱৰ এতিয়া হ'ল এতিয়া আমি ভাগ কৰি বানান কৰি যেহেতু উচ্চাৰণ কৰিলো এবাৰ আমি ভাগ নকৰাকে উচ্চাৰণ কৰিম হা তো এতিয়া প্ৰথমৰ পৰা এবাৰ হাত দি যোৱা ন যোগ থ সমান সমান নয় থন থ গ্ৰহণ থ গৰফলা গ্ৰ নয় থ গ্ৰহণ থ ম নয় থ আৰু ৰ মন্থৰ আমি একেবাৰে উচ্চাৰণ কৰি যাম বানান কৰি উচ্চাৰণ কৰিম কিন্তু একেবাৰে উচ্চাৰণ কৰি যাম আঙুলি দিয়া রোমন্থন রদ ওকার ম নয় থ ন রোমন্থন দন্তীয় হ যোগ থ সমান সমান ছয় থস্থ স্থির ছয় থ হস্যইকার র স্থির মুখস্থ মদস্যকার মু খ ছয় থ মুখস্থ তীর্থস্থান তদীর্ঘইকার তি থয়রেপ তীর্থ ছয় থ আকার আর দন্তীয় ন তীর্থস্থান ত যোগ থ সমান সমান তয় থ উত্থান হস্য উ তয় থ আকার দন্তীয় ন উত্থান কপিত্থ ক পদস্বীকারে পি তয় থ কপিত্থ উত্থাপন হস্য উ তয় থ আকার কোনে লড়াই আছে উত্থা প অন্ন উত্থাপন হস্য উ তয় থ আকার প অন্ন উত্থাপন পন্থা প নয় থ আকার পন্থা পান্ত পান্থ আঙুলি দিয়া পদ আকার নয় থ পান্থ অবস্থা অ ৱাব ছয় থ আকার অবস্থা আস্থা আ ছয় থ আকার আস্থা প্রস্থান পয়রফলা প্র ছয় থ আকার দন্তীয় ন প্রস্থান সংস্থাপন স অনুস্বর সং ছয় থ আকার সংস্থা প ন সংস্থাপন স্থূল ছয় থ দীর্ঘৌকার স্থূ আল্ল স্থূল অস্থির অ ছয় থ হস্যইকার আর র অস্থির অস্থাৱৰ অ ছয় থ আকাৰ অস্থা ৱাব আৰু ৰ অস্থাৱৰ এতিয়া এনে উচ্চাৰণ কৰি যাম পন্থা পান্থ অৱস্থা আস্থা প্ৰস্থান সংস্থাপন স্থূল অস্থিৰ অস্থাৱৰ এতিয়া আমি বাকি এতে যিখিনি আমাৰ লিখা আছে এইখিনি উচ্চাৰণ কৰিম আৰু লগতে ইয়াৰ প্ৰশ্নখিনি মই তোমালোকক বুজাই দিম কেনেদৰে প্ৰশ্ন কৰিব লাগে আৰু তোমালোকে উত্তৰখিনিও লিখিব লাগিব ঠিক আছে
তো প্ৰথমতে এনে এবাৰ উচ্চাৰণ কৰি যাওঁ তোমালোকে ভাগ কৰি তোমালোকে যদি যিটো বানান নোৱাৰিবা ভাগ কৰি উচ্চাৰণ কৰি তোমালোকে নিজে নিজে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা ঘৰত ঠিক আছে তো এনে আমি আজি অলপ পঢ়ি যাম আঙুলি দিবা ৰামায়ণ এখন ধৰ্ম গ্ৰন্থ এই গ্ৰন্থত ভগৱান ৰামৰ কাহিনী আছে যিটো টান বানান পাম সেইটো উচ্চাৰণ কৰি যাম ঠিক আছে যিবিলাক সহজ বানান এইবিলাক আমি অকল পঢ়ি যাম পিতৃ বাক্য পালন কৰি ৰামে 14 বছৰৰ বাবে বনলৈ গৈছিল ভাৰতবৰ্ষ এইটো উচ্চাৰণ কৰিম ভদাকাৰ ভা ৰ আত ভাৰত ব মধুনৰ ছয়ৰেপ ভাৰতবৰ্ষ এখন এ খ আন্ন এখন পবিত্ৰ প বদশগাৰী বি তৰফলাত্ৰ পবিত্ৰ স্থান এই পবিত্ৰ ভূমিতেই বহুত তীৰ্থস্থান গঢ় লৈ উঠিছে তীৰ্থস্থানটো বানান কৰিম তৎ দীৰ্ঘইকাৰ তি থয়ৰেপ তীৰ্থ ছয় থ আকাৰ দন্ত্য ন তীৰ্থস্থান গঢ় লৈ উঠিছে গ্ৰন্থ চাহেব শিখসকলৰ পবিত্ৰ ধৰ্মপুথি ধৰ্মটো বানান কৰিম ধ ময়ৰেপ ধৰ্ম পুথি গুৰুদ্বাৰটো বানান কৰিম আমি গ ধস্যকাৰে গু ৰ ধস্যকাৰে ৰু গুৰু দৈব আকাৰ আৰু ৰ গুৰুদ্বাৰ শিখসকলৰ তালুব সৎ হস্যইকাৰ হি আৰু খ শিখ সকলৰ দন্ত্য হ ক ল আৰু ৰ শিখসকলৰ পবিত্ৰ ঠাই তাৰপিছত আমি নেক্সট আছে গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ নাম এইখিনি আমি মুখস্থ কৰিম ইয়াৰ পৰা ইম্পৰ্টেণ্ট এইকেইটা প্ৰশ্ন আমি লিখিম আৰু ইয়াৰ উত্তৰখিনি আমি মুখস্থ কৰিম ঠিক আছে প্ৰশ্ন আকাৰে লিখিম তোমালোকক লিখাই দিম এতিয়া আমি প্ৰথমতে উচ্চাৰণ কৰি যাওঁ হা এইখন হল কীৰ্তন এখন হল ধৰ্মগ্ৰন্থ কীৰ্তন এখন কি ধৰ্মগ্ৰন্থ মানে গ্ৰন্থৰ নাম কীৰ্তন যেনেকুৱা ভাগৱত হা মহাভাৰত যেনেকুৱা তোমাৰ এইখন পাঠ্যপুথিৰ নাম আছে এটা না নহয় যেনেকুৱা এই পাঠ্যপুথিখনৰ নাম কি নাই দেখোন কি আছিলে অসমীয়া বিদ্যাভাৰতী কিবা এনেকুৱা এটা আছে নহয় ভাৰতীয় কুহিপাঠ এইটো পাঠ্যপুথিৰ নাম ভাৰতীয় কুহিপাঠ ঠিক তেনেদৰে যিখন কীৰ্তন ধৰ্মগ্ৰন্থ আছিলে এইখন কোনে ৰচনা কৰিছিল বা কোনে লিখিছিল ইয়াত লেখকগৰাকীৰ নাম দিয়া আছে হয় না তো আমি আগতে এনেদৰে শিকি যাম তাৰপিছত আমি প্ৰশ্ন আকাৰে লিখিম কেনেদৰে প্ৰশ্ন লিখিব লাগে আমি মই পিছত লিখাই দিম তোমালোকে তাৰ পৰা চাই ল'বা তো প্ৰথমতে কীৰ্তন যিখন ধৰ্মগ্ৰন্থ আছে তাৰ লিখক কোন কোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিটো বানান নোৱাৰিবা সেইটো মই বানান কৰি দিম তোমালোকে কৈ যাব কোনটো বানান নোৱাৰা শ্ৰীমন্ত বানানটো অকণমান টান আছে মই উচ্চাৰণটো কৰি যাওঁ তোমালোকে মোৰ লগত উচ্চাৰণ কৰিবা ভাগ কৰি কোৱা তালুব সদ ৰফলা দীৰ্ঘইকাৰ শ্ৰী ম নয়ত শ্ৰীমন্ত শংকৰদেৱ তালুব হ অনুস্বৰ সং ক আৰু ৰ শংকৰ দদেকাৰ দে আৰু ৱাব শংকৰদেৱ কীৰ্তন যিখন ধৰ্মগ্ৰন্থ কোনে ৰচনা কৰিছিল কোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘোষা কোনে ৰচনা কৰিছিল কোৱা শ্ৰী শ্ৰী মাধৱদেৱ মহাভাৰত কোনে ৰচনা কৰিছিল কোৱা মহাভাৰত মহৰ্ষি ব্যাসদেৱ ৰামচৰিত মানস কোনে ৰচনা কৰিছিল কোৱা ৰামচৰিত মানস মহাকবি তুলসী দাসে ৰচনা কৰিছিল ৰামায়ণ কোনে ৰচনা কৰিছিল মহৰ্ষি বাল্মীকিটো বানান কৰিম ম হ মধুনৰ হয়ৰেপ হস্যইকাৰ মহৰ্ষি
মহৰ্ষি বাল্মীকি বদ আকাৰ লয়ম দীৰ্ঘইকাৰ বাল্মী কদস্বইকাৰে কি বাল্মীকি তো তোমালোকক যেহেতু প্ৰশ্নটো লিখাইছো তোমালোকে উত্তৰ লিখিছা তথাপিও এবাৰ প্ৰশ্নখিনি কেনেদৰে লিখিবা উত্তৰ মই এবাৰ দেখাই দিম তো ঘৰত ভালদৰে মুখস্থ কৰিবা প্ৰশ্নটো 1 নম্বৰ প্ৰশ্ন এনেদৰে বনাবা তোমালোকে কি আছে চোৱা 1 নম্বৰ যেটো লিখাই দিছো তোমালোকক কোৱা ৰামায়ণ কোৱা ৰামায়ণ এখন কি তো তোমালোকৰ কিতাপত আছে হয় না নহয় তোমালোকে এনেকৈ লিখিবা ৰামায়ণ কোৱা উত্তৰটো কোৱা ৰামায়ণ এখন ধৰ্ম গ্ৰন্থ এইখিনি হ'ব উত্তৰ তোমালোকে লিখি দিবা হ'ব তাৰ পিছৰ প্ৰশ্নটো কি কেনেকৈ দিছো চোৱা 2 নম্বৰ প্ৰশ্নটো কোৱা ৰামায়ণত কাৰ কাহিনী আছে তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰামায়ণত কাৰ কাহিনী আছে মই ইয়াৰ পৰা প্ৰশ্নটো বনাই দিছো যে কত গল এই গ্ৰন্থত ভগৱান ৰামৰ কাহিনী আছে না তো এই গ্ৰন্থৰ ঠাইত মই কি দিছো ৰামায়ণত এই গ্ৰন্থৰ ঠাইত মই কি দিছো ৰামায়ণত তোমালোকে লিখিবা এনেকৈ উত্তৰটো যে ৰামায়ণত ভগৱান ৰামৰ কাহিনী আছে এইখিনি লিখি দিবা হ'ব তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো যাম এতিয়া 3 নম্বৰ প্ৰশ্নত কি কৈছো পিতৃ বাক্য পালন কৰি ৰামে কিমান বছৰৰ বাবে বনলৈ গৈছিল এই প্ৰশ্নটোৰ উত্তৰ ইয়াত কিতাপতে হুবহু দিয়া আছে আমি ইয়াৰ পৰা লিখিম তোমালোকে চোৱা কোৱা পিতৃ বাক্য পালন কৰি ৰামে 14 বছৰৰ বাবে বনলৈ গৈছিল ইয়াৰ হ'ব ইয়াৰ এইখিনি উত্তৰ ঠিক আছে তাৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্নৰ পিছত 4 নম্বৰ প্ৰশ্নটো কি লিখিছো 4 নম্বৰ প্ৰশ্ন কি আছে চোৱা 4 নম্বৰ প্ৰশ্ন আছে ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমিতেই বহুত কি গড় লৈ উঠিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াত চোৱা কিতাপত আছে যে তোমালোকে লিখিবা এই পবিত্ৰ ভূমি নিলিখিবা ইয়াত কি লিখিবা কোৱাচোন এই পবিত্ৰ ভূমি নিলিখি লিখিবা ভাৰতবৰ্ষৰ প্ৰশ্নৰ মতে উত্তৰ লিখিবা এনেকৈ লিখিবা উত্তৰটো কোৱা ভাৰতবৰ্ষৰ উত্তৰটো এনেকৈ লিখিবা ইয়াত হা এই প্ৰশ্নত চাই লিখিবা ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমিতেই বহুত কি ঠাইত লিখিবা তীৰ্থস্থান কি ঠাইত কি লিখিবা তীৰ্থস্থান গড় লৈ উঠিছে এনেকৈ লিখিবা প্ৰশ্নৰ মতে লিখিবা প্ৰশ্নৰ পৰা ইয়ালৈকে গোটেইখিনি লিখিবা যে ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমিতে বহুত কি জাগাত লিখিবা যে তীৰ্থস্থান গড় লৈ উঠিছে হ'ব উত্তৰটো এতিয়া 5 নম্বৰ প্ৰশ্ন কি আছে চোৱা 5 নম্বৰ প্ৰশ্ন কি লিখিছো গহন্ত চাহেব কোৱা গহন্ত চাহেব শিখসকলৰ কি পুথি ইয়াৰ উত্তৰটো কি হ'ব এইটো হ'ব ইয়াত দিয়া আছে কিতাপৰ মতে লিখাইছো গহন্ত চাহেব শিখসকলৰ পবিত্ৰ ধৰ্মপুথি ইয়ালৈকে লিখি দিবা হা এইখিনি চোৱা এইখিনি লিখি দিবা এইফালে চোৱা এইখিনি লিখি দিবা হা হ'ব তাৰ পিছত আছে 6 নম্বৰ প্ৰশ্ন শিখসকলৰ পবিত্ৰ ঠাইখনৰ নাম কি তো ইয়াৰ শিখসকলৰ পবিত্ৰ ঠাইখনৰ নাম কি ইয়াৰ উত্তৰটো ইয়াৰ পৰা লিখিবা যে ইয়াৰ পৰা এনেকৈ লিখিবা এইটো মই অলপ ঘূৰাই দিছো প্ৰশ্নটো কিতাপৰ মতে দিয়া নাই তোমালোকে এনেকৈ লিখিবা প্ৰশ্নৰ মতে লিখিবা শিখসকলৰ মোৰ লগত উচ্চাৰণ কৰিবা শিখসকলৰ পবিত্ৰ ঠাইখনৰ নাম কি জাগাত লিখিবা গুৰুদ্বাৰ কি জাগাত কি লিখিবা গুৰুদ্বাৰ মনত থাকিব নেক্সট আমাৰ 7 নম্বৰ প্ৰশ্নটো কি লিখিছো চোৱা 7 নম্বৰ কীৰ্তন ধৰ্ম গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াত এইটো প্ৰশ্নৰ উত্তৰ কি লিখিবা এনেদৰে লিখিবা ইয়াত হুবহু নাই তোমালোকে এনেদৰে প্ৰশ্নৰ মতে লিখিবা প্ৰশ্নত যেটো যেনেদৰে আছে এনেকৈ লিখিবা খালি কোনে জাগাত এনসাৰ দিবা হা ইয়াত চোৱা কোৱা মোৰ লগত কীৰ্তন ধৰ্ম গ্ৰন্থখন এই কোনে লিখিছে নহয় কোনে জাগাত কোনটো উত্তৰ হ'ব এইটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
শংকৰদেৱ জাগাত ইয়াত এটা কাম কৰিবা শংকৰদেৱে ওবত একাৰ এটা দি দিবা হা শংকৰদেৱে ইয়াত লিখিবা শংকৰদেৱে ৰচনা কৰিছিল বাকি একে লিখিবা খালি এনেকে লিখিবা কীৰ্তন ধৰ্ম গ্ৰন্থখন শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল হ'ব এনেদৰে লিখিবা আনসাৰটো তাৰ পিছত ৮ নম্বৰ প্ৰশ্ন যেটো আছে কোৱা নামঘোষাৰ ৰচক কোন ইয়াৰ উত্তৰটো এনেকে লিখিবা নামঘোষাৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ এই কোনৰ জাগাত লিখিবা শ্ৰী শ্ৰী মাধৱদেৱ নামঘোষাৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ গল এতিয়া ৯ নম্বৰ যেটো প্ৰশ্ন আছে কি আছে কোৱা মহাভাৰত কোনে ৰচনা কৰিছিল আচ্ছা মহাভাৰত কোনে ৰচনা কৰিছিল ইয়াত আছে মহৰ্ষি ব্যাসদেৱ হা তোমালোকে এনেদৰে লিখিবা প্ৰশ্নত মতে মহাভাৰত কোনের জাগাত কি লিখিবা মহৰ্ষি ব্যাসদেৱে ইয়াত ওয়াবত এটা একাৰ দি দিবা হা মহৰ্ষি ব্যাসদেৱে ৰচনা কৰিছিল এনেকে লিখিবা কি এনেকে লিখিবা মহাভাৰত মহৰ্ষি ব্যাসদেৱে ৰচনা কৰিছিল এতিয়া 10 নম্বৰ প্ৰশ্নটো আহিম হা 10 নম্বৰ উচ্চাৰণ কৰিব মোৰ লগত কি কৈছে প্ৰশ্নটো ৰামচৰিত মানস কোনে ৰচনা কৰিছিল এই যে ৰামচৰিত মানস যেটো যিখন গ্ৰন্থ আছে এই কোনে ৰচনা কৰিছিল ইয়াত কিতাপত আছে আমি চাম এই যে ৰামচৰিত মানস কি কৈছিল মহাকবি তুলসী দাসে ৰচনা কৰিছিল তোমালোকে এনেকে লিখিবা মোৰ লগত উচ্চাৰণ কৰা ৰামচৰিত মানস মহাকবি তুলসী দাস এটা দন্তীয় হত একাৰ দি দিবা তুলসী দাসে ৰচনা কৰিছিল হ'ব এনেদৰে লিখিবা তাৰ পিছত 11 নম্বৰ যেটো প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নৰ কি কৈছে কোৱা ৰামায়ণ কোনে ৰচনা কৰিছিল তো তোমালোকে প্ৰশ্নৰ মতে লিখিবা ৰামায়ণ কোনের জাগাত লিখিবা ৰামায়ণ কোনে ৰচনা কৰিছিল ইয়াত দিয়া আছে মহৰ্ষি বাল্মীকি হ্যাঁ এয়া লিখিবা ৰামায়ণ মহৰ্ষি বাল্মীকি দেৱে লিখি দিবা এটা মহৰ্ষি বাল্মীকি দেৱে লিখি দিবা হা এইটো এনসার মই লিখাই দিও হা এইটো এনসার মই লিখাই দিও ৰামায়ণ ৰদাকাৰে ৰা মদাকাৰে মা অন্তস্তীয়ন ৰামায়ণ মহৰ্ষি মদন হয়ৰে অশেকা মহৰ্ষি হা বাল্মীকি পদাকাৰ লয়ম বাল্মীকি দেৱে ইয়াত লিখি দিবা দদেকাৰে দে দেৱে ৰচনা কৰিছিল ৰচনা কৰিছিল আছে এনেদৰে লিখিব তো আৰু এবাৰ উচ্চাৰণ কৰা উত্তৰটো ৰামায়ণ মহৰ্ষি বাল্মীকি দেৱে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো ঠিক আছে তো আজিলৈকে এইখিনিয়ে থাকক ভালদৰে মুখস্থ কৰি ল'বা তোমালোকে